নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আলোচনা কৰিবলৈ লৈছোঁ পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ সপ্তম অধ্যায়টি। অধ্যায়টি হৈছে ফুল কোঁৱৰৰ গীত। ফুল কোঁৱৰৰ গীতটি তোমালোকে এবাৰ ভালদৰে পঢ়ি চাবা। মই ইয়াত প্ৰশ্নোত্তৰখিনি আলোচনা কৰি দিছোঁ। আহা আমি প্ৰশ্নোত্তৰখিনি আলোচনা কৰোঁ। ইয়াত প্ৰথমে দিয়া আছে, তলৰ শব্দবোৰ অৰ্থ গছৰ পাতৰ পৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা। ইয়াত শব্দখিনি মিলাই লিখা আছে। টিপা, টিপা মানে হৈছে আঙুলি বা হাতেৰে মৰা চেপা। শাল, শাল মানে হৈছে এমূৰৰ জোঙা চুটি সুঁতি। চলি মানে হৈছে চাচি এৰুওৱা পাতল কাঠ। শূল, শূল মানে হৈছে জোঙা অস্ত্ৰ। দশা, দশা মানে হৈছে ভাগ্য বা অৱস্থা। শশা মানে হৈছে শংখৰ। তমস্কাৰ মানে হৈছে পৰিপাটি। ইয়াৰ পাছত প্ৰশ্ন উত্তৰসমূহ দিয়া আছে, আহা আমি আলোচনা কৰোঁ। দিয়া আছে ইয়াত উত্তৰ দিয়া। ক, ফুল কোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল? উত্তৰ, ফুল কোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল। খ নম্বৰ প্ৰশ্ন, ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ ক'ত পৰিছিল? উত্তৰ, ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ মালিনী বাৰীত পৰিছিল। গ নম্বৰ প্ৰশ্ন, ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে? উত্তৰ, ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে ঘোঁৰাত উঠি পালে। ঘ নম্বৰ প্ৰশ্ন, ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে? উত্তৰ, ফুলনিখনৰ ফুলবোৰ ফুল কোঁৱৰে ফুলালে। ইয়াৰ পাছৰ প্ৰশ্ন আছে, বুজাই লিখা। ক, ই বোলে মালিনী, সি বোলে মালিনী, তোৰ দশা ভাল হ'ল। গীতফাঁকিত মালিনী কাক বোলা হৈছে? মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে? উত্তৰ, গীতফাঁকিত বাগিচাখনৰ গৰাকীক মালিনী বোলা হৈছে। বাৰে বছৰীয়া শুকান ফুলৰ বাৰী ফুলি তমস্কাৰ হোৱাৰ বাবে মালিনীৰ দশা ভাল হোৱা বুলি কৈছে। শ নম্বৰ প্ৰশ্ন, ফুল কোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল? উত্তৰ, বাৰে বছৰীয়া শুকান ফুলৰ বাৰীখন ফুল কোঁৱৰে এদিনতে ফুলাই তমস্কাৰ কৰিছিল। গ নম্বৰ প্ৰশ্ন, শিপাৰ ধৰাৰ পৰা কি কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল? উত্তৰ, প্ৰথম স্তৰত ফুলবোৰ শিপা ধৰিছিল, দ্বিতীয় স্তৰত কোষাৰ ধৰিছিল, তৃতীয় স্তৰত ডাল মেলিছিল, চতুৰ্থ স্তৰত কলি পেলাইছিল আৰু পঞ্চম স্তৰত ফুল ফুলিছিল। এনেদৰে এটা স্তৰৰ পাছত আনটো স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল। খ নম্বৰ প্ৰশ্ন, বাৰে বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ'ল? উত্তৰ, বাৰে বছৰীয়া শুকান ফুলৰ বাৰীখন ফুল কোঁৱৰৰ যত্নৰ ফলত সলনি হ'ল। ইয়াৰ পাছৰ প্ৰশ্ন আছে, ক অংশৰ লগত খ অংশ মিলাই লিখা। ইয়াত ক অংশৰ লগত খ অংশ মিলাই লিখা হৈ আছে। ক, জেউতী চৰিলে। জেউতী চৰিলে হৈছে উৰি যাওঁ কৰিল। ফুলনি বাৰীত থাকোঁতে কোঁৱৰে ইপাহি সিপাহি লেখি। কাঠৰ পখী ঘোঁৰা এৰি ফুল কোঁৱৰে সবালৈ মাৰিলে শাল। তগৰ গুটি মালি সবেও পেলালে কলি। কৰে হৰি হৰি ফুলৰে তিৰ্বি দেখি। তাৰ পাছৰ প্ৰশ্ন আছে, গীতটিৰ পৰা চন্দ্ৰবিন্দু থকা শব্দবোৰ বাছি উলিয়াই লিখা আৰু শুদ্ধকে উচ্চাৰণ কৰিবলৈ শিকা। উত্তৰ, ফুল কোঁৱৰ, ঘোঁৰা, যাওঁ, শশা, থাকোঁতে, কোঁৱৰে আদি শব্দকেইটা চন্দ্ৰবিন্দু থকা শব্দ। ইয়াৰ পাছৰ প্ৰশ্ন হৈছে, শুদ্ধ শব্দ বহুৱাই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা। ক, সদায় স্কুললৈ যাওঁ। সি, মই। উত্তৰ, মই সদায় স্কুললৈ যাওঁ। খ, ৰতনে সদায় ফুটবল খেলিছিল। উত্তৰ, ৰতনে সদায় ফুটবল খেলে। গ, গোলাপ ফুল পাহি ৰঙা, ঢকঢকীয়া টিকটিকিয়া। উত্তৰ, গোলাপ ফুল পাহি টিকটিকিয়া ৰঙা। ইয়াৰ পাছৰ প্ৰশ্ন আছে, তলৰ গীতফাঁকিৰ পৰা বিশেষ্য পদকেইটা বাছি উলিওৱা। উত্তৰ, এই গীতফাঁকিত থকা বিশেষ্য পদকেইটা হৈছে কাঠৰ, পখী, ঘোঁৰা, জেউতী, বাট,
মালিনী, বাৰী, ফুলকোঁৱৰ, ভৰি, সেউতী, মালতী, তগৰ, গুটিমালি, শিপা আদি। ইয়াৰ পাছৰ প্ৰশ্ন হৈছে শংখ এবিধ মুখেৰে বজোৱা বাদ্য। মুখেৰে আৰু কি কি বাদ্য বজাব পাৰি? উত্তৰ শংখ এবিধ মুখেৰে বজোৱা বাদ্য। মুখেৰে আৰু বাঁহী, পেঁপা, সুতুলি আদি বিভিন্ন বাদ্য বজাব পাৰি। বন্ধু-বান্ধৱীসকল, আজি এই পাঠটিত আলোচনা কৰিবলগীয়া বিষয় এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ বহীত লিখিম বুলি ভাবিছা তেন্তে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। সেই লিংকটোত গ'লে এই পাঠৰ প্ৰশ্ন উত্তৰসমূহ পাবা। যদি ভিডিঅ'টো ভালদৰে বুজি পোৱা নাই তেন্তে ভিডিঅ'টো ৰখাই চাই ল'বা।